আমি গৈছো ৰপৱে এই দুই 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 নমস্কাৰ বন্ধুসকল, মই জুৰিস্মিতাই মোৰ চেনেলৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি গৈ আছোঁ পৃথিৱীৰ সকলোতকৈ সৰু নদীদ্বীপ উমানন্দলৈ। আৰু উমানন্দৰ লগতে আমি ক'ত ক'ত যাওঁ, কি কৰোঁ, আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব, স্কিপ নকৰাকৈ। ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আমি আহি পালোঁ কাছাৰী। ইয়াতে আমি এতিয়া গাড়ী থ'ম, তাৰপিছত আমি নৰ্থ গুৱাহাটী যাম। আপোনালোকে ভিডিঅ'টো চাই থাকিব। যাম আৰু এই ৰপৱেদি যাওঁ নেকি। মোৰ ভয়ে লাগে যাবৰ কাৰণে, মোৰ ভয় লাগে ক'ত যদি খুলি পৰে ৰছীকেইডাল। অঁ, মৰিবৰ কাৰণে ভয় আছেতো ভাই। তোমাৰ নাই মোৰ আছে না। জীৱনত বহুত আশা ভৰসা লৈ আহিছোঁ, হয়নে নহয়? এটাই জীৱন মানুহৰ, হয়নে নহয়? দে হয় দে। ভয় লাগেনে? ইমান ভয় লাগে মোৰ। তাতে বোলে মই হেৰি হ'ল, মাথা চাথা ঘূৰাল মোৰ। তুমি কি কৰিবি কচোন? দাঙি লৈ খেলাটো নাযাব। কি কথা কয়? অঁ, জাহাজত ফেৰীত যাওঁ বোলা। নাযাওঁ ভয় লাগে। আমি গৈছো ৰপৱে এই দুই 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 এতিয়া যাব না लास्ट है जल्दी आइए लास्ट आएगा आगे वाला हिला मत कोई अपन जाता नहीं पड़े কেইটকা কৈ দিয়া? পাৰ 200 টকা কৈ অহা যোৱা 400 টকা দুজনৰ বহুত টকা তথাপি যাওঁ হ'লেও আজি ফাৰ্ষ্ট যাম। আজি প্ৰথম যিহেতু যাইছোঁ এবাৰ তুমি আগতে উঠি পাইছা, মইহে উঠি পোৱা নাই। মই আজি ফাৰ্ষ্ট ইয়াত প্ৰথম না গুৱাহাটীত গুৱাহাটীত প্ৰথম। উঠিবলৈ এয়া ৰপৱে বহুত মানুহ আছে, চাই লওক মানুহ বহুত মানুহ ধুনীয়া মানুহ ছোৱালী এজনীও নাই। দেখাই থাকিম দেই বাছ ষ্টপেজবিলাক মাজত আধা ঘণ্টা হ'ব স্পীডত গ'লে ভয় লাগিব, ইয়াতকৈ স্পীড গ'লে কিন্তু মোৰ ভয় লাগিব। মই আঁতৰ পৰা ভয় লাগে। এইটো
হৈছে উৰ্বশী। এই উৰ্বশীটো ব্ৰিটিছে বনাইছিল বোলে, আৰু এই উৰ্বশীটোৰ এটা সীমা আছে। সেই সীমাৰ ওপৰত যদি পানী উঠে তেতিয়াহ'লে বোলে গোটেই অসমখনে ডুবি যাব। হয়নে নহয় ময়ো ইমান ভালকৈ নাজানো, শুনা পোৱাহে কথা। হয়নে নহয় আপোনালোকে প্লিজ কমেণ্টত জনাবচোন। অলপমান ভয় লাগে ন, ওপৰত উঠি যায় কেনে নিজে নামি যায় না, তেতিয়া ভয় লাগে অলপমান। এনে বাকীখিনিত ইমান বস্তুটো ফিল নহয়। আমি মানে কি ব্ৰহ্মপুত্ৰ ইপাৰ সিপাৰ হ'লো আৰু ন মিনিটত সেইখিনি জাপ মাৰা কথা কৈ থাকে। মজা ফিল হৈছে ন, মজা মজা বতাহ আহি আছে, ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে, ঠাণ্ডা ঠাণ্ডা বতাহ আহি আছে। এনে নদীৰ পাৰ বা হেৰি পাৰবিলাকত ভালে লাগে ন, পানীৰ ওচৰত ধুনীয়া বতাহ এটা আহে, সৰু সৰু বতাহ। অলপ মই মাথাটো সোমাই দিওঁ, মাথা সোমাই দিবি, বতাহটো লওঁ মই নদীৰ পাৰৰ। ঠাণ্ডা হাৱা আমি এতিয়া ক'ত আছোঁ? আমি এতিয়া আছোঁ নৰ্থ গুৱাহাটী, নৰ্থ গুৱাহাটী, উত্তৰ গুৱাহাটী বুলি যাক কয়। কিমান দূৰ আহিলোঁ না। আমি অসমৰ বৃহৎ নদী দ্বীপটোৰ পাৰে আহিলোঁ আমি তাৰমানে। আমাৰ অসমৰ ব্ৰহ্মপুত্ৰৰ ওপৰে বুকুৰে আহিলোঁ, বুকুৰ মাজেৰে। বুকুখন ক'ত আছে কৈছোন? এই মাজৰখিনি বুকু, আমি আহিলোঁ তাৰ ওপৰেৰে। আমি ঘাট পালোঁ, ঘাট উমানন্দ ঘাট। উমানন্দ ঘাট। এতিয়া আমি উমানন্দ মন্দিৰত যাম ন, পূজা কৰিম ভগৱানক। এতিয়া আমি মন্দিৰত যাম। মন্দিৰত যাবৰ কাৰণে ফেৰীৰ কাৰণে হাজবেণ্ডে টিকেট কাটিব গৈছে। বাপৰে, ইমান মানুহ লাইনত ৰখি ৰখি টিকেট কাটিব লগা হৈছে। অহা যোৱা 40 টকা টিকেটৰ দাম। আমি আহি পালোৱে আৰু। ফিলিংছ কেনেকুৱা? আধা ঘণ্টা আগত আমিও এনেকৈ ওপৰত আছিলোঁ।
আমি মন্দিৰত চাকি দিলোঁ। এতিয়া এনে বাহিৰৰ ফালে ওলাই আহিছোঁ। মন্দিৰৰ ভিতৰত ভিডিঅ' কৰা নহ'ল, কাৰণ মন্দিৰৰ ভিতৰত কেমেৰা এলাউ নাছিলে, সেইকাৰণে ভিডিঅ' বনোৱা নহ'ল। এতিয়া এনে অলপ টাইম বহিম, বহি উঠি ঘৰত যাম। আৰু ইমান ধুনীয়া হয় পৰিৱেশটো, গছ গছনি আছে, সেইকাৰণে বহিবৰ কাৰণে ভাল লাগে গৰমত। অলপ টাইম বহিম, তাৰপিছত কিবা কিবি অলপ খাম আৰু যাম। উমানন্দ মন্দিৰটোৰ বিষয়ে কিবা অলপ কোৱা, তুমি কি জানা হিষ্টৰিকেল ষ্টৰি? এইটো শিৱ মন্দিৰটো মানে আহোম ৰজাৰ কোন আছিল, বৰফুকন গড়গয়া সন্দিকৈয়ে বনাইছিল 1696 চনত। তাৰপিছত কোন ৰজা বা আছিল আদেশ মৰ্মে আহোম ৰজা গদাধৰ সিংহৰ আদেশ মৰ্মে এইটো মানে বনাইছিল। সঁচাই? সঁচাই বনাইছিল। আৰু ইয়াতে মানে উমানন্দ নামটো হৈছিল, উমা মানে পাৰ্বতী আৰু শিৱ মানে নন্দ। উমানন্দত মানে শিৱ আৰু পাৰ্বতীয়ে যুগ যুগৰ কথা পাতিছিল আৰু ধুনীয়াকে আনন্দ লৈ কেনে ধুনীয়াকে যুগ যুগৰ কথা পাতিছিল, সেইকাৰণে মানে উমানন্দ। আৰু এটা কথা জানা নাজানা? যেনেকুৱাকে ধৰ কামাখ্যাত পাৰ্বতীৰ হেৰি আছে, যোনীখন আছে, ইয়াতে শিৱ আৰু পাৰ্বতীয়ে মানে আলিংগন কৰা মূৰ্তিটো আছে। মানে শিকিছা তুমি বহুত? বামুণৰ ছোৱালী না, আমি নাজানো।